আজি মই বনাম মচমচীয়া ডাঙৰ নিমকি। ডাঙৰ নিমকিটো মোৰ ল'ৰা ছোৱালী দুয়োটাই খাই খুব ভাল পায় আৰু সিহঁতে ভাল পোৱা বস্তুটো বনায়ো ভাল লাগে। আহকচোন আজি মই কেনেকৈ বনাওঁ চাওঁ। মই দীপাই মোৰ নতুন ৰেচিপিটোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই একাপটোৰ জোখত একাপ আটা দিলোঁ আৰু একাপ মই ময়দা দিছোঁ। আপোনালোকে ময়দা নাখালে আটা দিও বনাব পাৰিব। প্ৰয়োজন অনুসাৰে নিমখ দিছোঁ, কেইটামান কালজিৰা দিছোঁ, কেইটামান আজৱাইন দিছোঁ। এতিয়া ইয়াত দিছোঁ মই ঘিউ, আপোনালোকে ৰিফাইন দিও বনাব পাৰিব। এতিয়া আটাইখিনি ভালকৈ মই মিলাই ল'ম। এইখিনি এনেকুৱা এটা জোখত ৰাখিব লাগিব, এনেধৰণে হ'ব লাগিব। এতিয়া ইয়াতে মই অলপ অলপকৈ পানী দি এইখিনি মঠি ল'ম। মই ইয়াত ঠাণ্ডা পানী দিছোঁ। আটাখিনি মঠা হৈ গৈছে। এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এতিয়া এটা বাতি মই অলপ আটা লৈছোঁ আৰু ইয়াতে অলপ ৰিফাইন দি দিছোঁ। এইখিনি মিলাই লওঁ। এনেদৰে আটা ৰিফাইনৰ এটা পেষ্ট বনাই লৈছোঁ। 10 মিনিটৰ পাছত এই আটাখিনি ধুনীয়া হৈছে, ফুলি গৈছে অলপ। আৰু এতিয়া এইখিনি মই সৰু সৰুকৈ লাড়ু বনাই লওঁ। এতিয়া এনেদৰে মই বেলি ল'ম। এখন বেলি হৈছে। এতিয়া ইয়াতে মই এনেধৰণে এই পেষ্টটো সানি দিম। আৰু এনেধৰণে জাপি দিম। ইয়াত আকৌ এইটো সানি ল'ম। আকৌ এনেধৰণে জাপি দিম। এনেকৈ অলপ বেলি লওঁ। তল চাইডটো নিবেলোঁ, আগখিনি এনেধৰণে বেলি লওঁ। এয়া এখন হৈ গ'ল আৰু এখন বেলিছোঁ। এখন হৈছে, ইয়াতো তেনেধৰণে সানি ল'ম। এনেধৰণে বেলি লওঁ। এনেধৰণেই মই আটাইকেইখন বেলি লওঁ। এইখিনি মোৰ বেলি লোৱা হৈ গৈছে। কেৰাহী উঠাই দিছোঁ। ইয়াত দিছোঁ ৰিফাইন। ৰিফাইনটো অলপ সৰহকৈ দিব লাগিব। ৰিফাইনখিনি গৰম হৈছে, খুব বেছি গৰম হ'বলৈ দিব নালাগে। এনেধৰণে ইয়াতে অকণমান আটা দি দিছোঁ। দিওঁতে এনেকৈ ওপৰলৈ উঠি আহিছে। এনেকুৱা জোখতে থাকিলে নিমকিখিনি ভাজিলেই হ'ব। ইয়াতে দি দিছোঁ। গেছৰ জুইটো ল' টু মিডিয়ামত ৰাখি মই নিমকিকেইখন ভাজি থাকিম। ধুনীয়াকৈ আচক বহল হৈ গৈছে। নিমকিকেইখন ভজা হৈছেহি। এইকেইখন এতিয়া নমাই লওঁ। এইকেইখন দি দিছোঁ আকৌ। এইকেইখনো ভজা হৈ গৈছে। নিমকিকেইখন ভাজা হৈ গ'ল। ইয়াৰ ওপৰতে মই অলপ ক'লা নিমখ ছটিয়াই দিছোঁ। ক'লা নিমখ এনেকৈ ছটিয়াই দিলে নিমকিখন খাবলৈ খুব ভাল লাগে। টেষ্টটো বৰ ধুনীয়া হয়। ঘৰত বনোৱা বস্তু এটা থাকিলে আবেলি চাহ কাপো খাই খুব ভাল লাগে আৰু ল'ৰা ছোৱালীকেইটাই খুব ভাল পায় খায়।